তো গাইজ গুড মৰ্ণিং আৰু লগ পালোঁ এটা নতুন ব্লগত আৰু ৰাতি আমি থাকিলোঁ এইটো ৰুমতে খুব ধুনীয়া ৰুম হয় আৰু সেইফালে আমি তিনিওখন বেড লগাই দিছোঁ এনেকৈ গোটেইকেইটা থাকিছোঁ আৰু এইফালে এখন এক্সট্ৰা আছে এইটোৱে হয় ৰুমটো খুব ধুনীয়া আৰু এইফালে খিৰিকীৰ এটা ধুনীয়া এটা ভিউ আছে খিৰিকী দি দেখাই আছোঁ আৰু এইফালে চাওক চহৰা ভিউ তো আৰু আগফালে এটা বেলকনি আছে তো বেলকনিটো ফালেও মই আমাৰ ভিউটো দেখাই আছোঁ আৰু যিহেতু কালি ৰাতিও এইখিনি দেখাই আছোঁ ইয়াতে খোৱা বোৱা গোটেইখিনি ব্যৱস্থা আছে ইয়াতে খাব পাৰিব আপোনালোকে আৰু এইফালে খুব ধুনীয়া ভিউ আছে দেখাই আছোঁ এইফালে চাওক কি ধুনীয়া ভিউ আৰু কালিতো গোটেই দিনটো বৰষুণ দিছে আৰু আজি বতৰটো ধুনীয়া কৰিছে ৰ'দ দি আছে চাওক এই ঘৰৰ তলত গ'লে বস্তু চস্তু ভৰালে আৰু মই যাব লাগে এতিয়া তো গৈ থাকোঁ আৰু এইফালে পেকিং চেকিং গোটেই কৰিলোঁ আৰু আমি আহিলোঁ তাৰপৰা ৰুমৰ পৰা ওলাই আহিলোঁ তো এতিয়া আমি আহি পালোঁ মানে আমি এতিয়া বৰ্তমান আছোঁ ডাবল টাকাৰ ব্ৰিজলৈকে যাম আৰু ডাবল টাকাৰ ব্ৰিজৰ মানে যাবৰ কাৰণে আমি এইটো ৰাস্তাতে আহি আছোঁ আৰু খুব ধুনীয়া হয় লোকেশ্যন এইফালে চাওক লোকেশ্যন মই দেখাই আছোঁ চাওক কি ধুনীয়া লোকেশ্যন এইফালে চাওক মাৰখাম ভেলীৰ নিচিনা আৰু প্ৰায় মাৰখাম ভেলী অলপ এনেকুৱাই প্ৰায় তো মাৰখাম ভেলীৰ নিচিনা আৰু এইফালে আমাৰ ফটোশ্বুট চলি আছে বাহ আৰু এইফালে মানে এতিয়া বৰ্তমান ৰাতিপুৱা হৈ আছে ন খুব মানুহ মানে খুব কম হৈ আছে আৰু যেতিয়া অলপমান দেৰি হ'ব টাইমটো আৰু তেতিয়া মানে মানুহৰ বেছি মানে ভিৰো হ'ব আৰু গাড়ীও মানে বেছিকৈ চলিব আৰু এতিয়া মানে মানুহ খুব কম হৈ আছে তো আহি আছে কিছুমান প্ৰায় মাজে মাজে তো টুৰিষ্টবিলাক আহি আছে তো আমিও গৈ আছোঁ এতিয়া ডাবল টাকাৰলৈকে তো দিয়ক গৈ থাকোঁ আৰু এইফালে আমাৰ ফটোশ্বুট চলি আছে মাৰখাম ভেলী ছেকেণ্ড মাৰখাম ভেলীও প্ৰায় এনেকুৱাই এতিয়া আমি ডাবল টাকাৰলৈকে গৈ আছোঁ আৰু আগত গাড়ীখন পাৰ্কিং কৰি থৈ আহিলোঁ পাৰ্কিঙত আৰু এতিয়া আমি অলপ ট্ৰেকিং কৰি যাই আছোঁ পাহাৰৰ তলত যাব লাগিব যিহেতুকে নদীৰ ওপৰত আছে ব্ৰিজখন আৰু ডাবল ডেকাৰ বুলি কয় তো তালৈকে গৈ আছোঁ আমি এতিয়া বৰ্তমান এইফালে চব ট্ৰেকিঙত লাগি গৈছোঁ চবেই আৰু চাওক আৰু আমি যাই আছোঁ এতিয়া ট্ৰেকিং কৰি গাড়ীখন থৈ আহিছোঁ পাৰ্কিঙত আৰু এইফালে আছে চাইনবৰ্ড টু লিভিং ৰোড ব্ৰিজ ডাবল ডেকাৰ তো এখন চাইনবৰ্ড পাব আপোনালোকে আৰু এতিয়া আমি গৈ আছোঁ পূৰা অৱস্থা বেয়া হৈ গৈছে তো ট্ৰেকিং কৰি গৈ আছোঁ একদম আমি মেইন ৰাস্তাৰ পৰা এতিয়ালৈকে আমি প্ৰায় 45 মিনিট আহিলোঁ খোজকাঢ়ি ট্ৰেকিং কৰি আৰু মানে ইয়াতে মানে লোকেল গাইড ল'ব লাগে হা আৰু যেতিয়া মানে সেই যোৱা কেছটো মানে মানে যিটো যোৱা মানে হেৰিত কেছ হৈছিলে সেইকাৰণে তো এতিয়া মানে লোকেল গাইড ল'ব লাগে তো বহুত এনেকৈ কষ্ট কৰি গৈ আছোঁ এতিয়া আৰু কষ্টৰ ফলটো পালে ভাল হয় আৰু এইফালে মানে পাহাৰৰ পৰা আহি আমি 1 ঘণ্টা আহিলোঁ পাহাৰৰ মানে মেইন ৰাস্তাৰ পৰা নামি আৰু এতিয়া এখন দোকান পাইছোঁ ইয়াতে ইমান পাহাৰৰ তলত দোকান তো ইয়াতে আছে চাই হোগা চাই দিছে তো 5 কাপ তোমালোকে চাহ খাবা লাল চবে গমে পায় ৰাজা ৰঘুবংশীৰ কেছটো তো সেইকাৰণে মানে ইয়াতে লোকেল গাইড দিছে তো লোকেল গাইড লৈ আহিব লাগে লোকেল গাইড আমাক সেই পাহাৰৰ পৰা লৈ আহিব মানে ওপৰৰ পৰা লৈ আহিব লগা হৈছে আৰু প্ৰায় কিমান টকা 1000 টকা কৈছিলে আমি 700 টকাত লৈ আহিছোঁ উপায় নাই আৰু কি কৰিব সিহঁতৰ মানে নিয়ম মানি চলিব লাগিব আৰু এইফালে চব কি ধুনীয়াকৈ ফুলবিলাক ফুলি আছে
তো গৈ আছোঁ এনেকৈ ৰাস্তা চাওক, ৰাস্তা দেখাই আছোঁ। ট্ৰেকিং মানে বতৰটো খুব ভালে আছিলে আৰু এতিয়াতো আৰু বৰষুণ আৰম্ভ কৰিলে, বৰষুণ দিলে অলপ অলপ। তো এনেকৈ দি থাকিলে প্ৰব্লেম নাই, যদি আৰু বেছিকৈ দি থাকিলে প্ৰব্লেম হ'ব। আৰু ইয়াতে এখন দোকান পালোঁ, যিহেতুকে একদম আমি পাহাৰৰ পৰা 1 ঘণ্টা খোজকাঢ়ি আহিছোঁ এই চিৰি দি আৰু ট্ৰেকিং কৰি কৰি। তো ইয়াতে এখন দোকান পাইছোঁ আৰু দোকানতে মানে আৰু ইয়াতে এখন দোকান পালোঁ নহয়, আৰু দোকানতো মানে বস্তুৰ যি দাম মানে আৰু দামটো হ'বই, কিমান কষ্টকৈ ওপৰৰ পৰা মানে বস্তুবিলাক লৈ আহিব লগা হয়, ইয়াতে বিক্ৰী কৰে। তো এইফালে এই 5 টকীয়া চিপছ হয়, এটা 10 টকাকৈ লৈছে এক পেকেটত। আৰু পানী বটল হাফ লিটাৰ এটাত আমাৰ তাতে 10 টকা লয়, ইয়াতে 20 টকা লৈছে। তো ল'বই দিয়কচোন, মানে কি কৰিব, উপায়টো নাই। আৰু মানে কিমান ওপৰৰ পৰা বস্তুবিলাক লৈ আহিব লগা হৈছে, আৰু সিহঁতেহে জানে মানে সদায় আমিতো মানে এদিনীয়াকৈ আহিছোঁ, আমি আজি আহিছোঁ, আজি ঘূৰি যাম, এনেকুৱা কথা। কিন্তু সিহঁতে আপুনি সদায় থাকে ইয়াতে, কেনেকৈ মেনেজ কৰে, কেনেকৈ কি কমিউনিকেশ্যন ব্যৱস্থা ইমানে বেয়া মানে। তো বেমাৰ আজাৰ হ'লে কেনেকৈ কি মেনেজ কৰে সিহঁতেহে গম পায়। তো মানে ভাবি পৰা আমিতো বহুত মানে সুখত আছোঁ। তো সিহঁতে কেনেকৈ আছে মানে ক'ব নোৱাৰি। আৰু এইফালে চবফালে মানুহ ঘৰ আছে এইবিলাক। এই পাহাৰত কেনেকৈ থাকে মানে গম নাপাওঁ আৰু দেই। বস্তুবিলাক ক'ৰ পৰা কেনেকৈ মেনেজ কৰে, কেনেকৈ খাই আছে। এইবিলাক চব গোটেই মানুহৰ ঘৰ আছে। ইয়াতে এটা আছে আৰু সেইটো এটা মানুহৰ ঘৰ, এইটো এটা মানুহৰ ঘৰ। তো মানে বুজি পোৱা নাই কি মানে কেনেকৈ থাকে ইয়াতে। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ, থুপি থুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ, গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন, আৰু আমি আহি পুৰা অৱস্থা যিহেতুকে বহুত বেয়া হৈ গৈছে, অভ্যাস নাই সেনেকুৱা ইমানখিনি যিখিনি নৰ্মেল আৰু কৰিব পাৰোঁ আৰু, কিন্তু এইটো মানে বহুত বেছি অভাৰ। এতিয়ালৈকে আমি 1.5 ঘণ্টা আহিলোঁ খোজকাঢ়ি সেই পাহাৰৰ ওপৰৰ পৰা, তলত মানে এনেকৈ ডাউনত নামি আহিছোঁ ন, মানে প্ৰেছাৰটোও পায়। আৰু 1.5 ঘণ্টা সময় আহিলোঁ, আৰু 1.5 ঘণ্টা অহাৰ পিছত মানে 50%হে হৈছে আৰু বোলে ইয়াৰ পৰা 50% আছে আৰু তললৈকে, ডাবল টেকলৈকে। তো কি কৰিম, যাব লাগিব, আহিছোঁ নহয়, উপায় নাই। তো আমি মানে লোকেল গাইড লৈ আহিব লগা আছে লোকেল গাইড গৈ পেলাই। তো যাম আৰু উপায় নাই, অলপমান জিৰাই লৈছোঁ ইয়াতে। আৰু বৰষুণ পুৰা ধাৰাসাৰ বৰষুণ, আমি গোটেই জিকি গ'লোঁ, অৱস্থা নাই, অৱস্থা বেয়া পুৰা। এইফালে জোতা পুৰা পানী পুৰা শব্দ হৈ আছে। তো আমি ফাইনেলি কিবাকে 2 ঘণ্টাৰ মূৰত 2 ঘণ্টা খোজকাঢ়ি এতিয়া পাব হৈছোঁ আৰু এইফালে চাওক। আমাক বেলেগ ৰাস্তাত লৈ আহিছে, ইফালে আহে, ইফালে আহিব পাৰে বোলে। কৰিব লাগিব। অৱস্থা নহয় গ'ল না। আৰু ফাইনেলি আহি পালোঁ ডাবল টেকাৰ ব্ৰিজ। চাওক
চব গোটেই মানে সিপাৰে ব্ৰিজ হয় আৰু গোটেই এইবিলাক সিপাৰে গছৰে শিপা গোটেই গছৰে শিপা গোটেই এনেকৈ এইফালে খুব ধুনীয়া আৰু আমাৰ ভাগৰটো মানে এতিয়া অলপ মানে ভাগৰ পেলাইছে ভিউ মানে লোকেশ্যন দেখি তো বহুত কষ্টৰ ফলত আমি ভাল লোকেশ্যন দেখাব লাগিব আৰু এইফালে চাওক ডাবল টাকাৰ ব্ৰিজখন আৰু এইফালে ৱাটাৰফলটো খুব ধুনীয়া এইফালে গা ধুই আছে মানুহবিলাক আৰু এইফালে ব্ৰিজ দুখন এখন ডাবল টাকাৰ হয় এখন তো গাইজ এতিয়া আৰু অলপ সময় মজা ল'লোঁ অলপ সময় এনজয় কৰিলোঁ এতিয়া আৰু অৱস্থা বেয়া তো এতিয়া আমি আৰু তাৰ পৰা ওলাই আহিলোঁ এতিয়া আকৌ গৈ আছোঁ ওপৰত 6 কিলোমিটাৰ হয় সেনেকুৱা ৰাস্তা চব ট্ৰেকিং কৰি এতিয়া আমি আহিছিলোঁ আহোঁতে নামি এতিয়া আকৌ বেছি প্ৰেছাৰ লাগিব ভৰিত তো ওপৰত যাব লাগিব ন তো অৱস্থা পুৰা একদম হালত খাবলগীয়া 6 কিলোমিটাৰ হয় ইয়াৰ পৰা ওপৰলৈকে কেদাৰনাথ নেকি কেদাৰনাথৰ ৰাস্তাটো কেদাৰনাথ যাত্ৰা ৰাস্তাটো বেয়া লগত তো কেদাৰনাথটো অলপ মানে ভালে ৰাস্তাটো ভাল হ'লে ইমান প্ৰব্লেম নাই দূৰে হওক লাগে খোজকাঢ়িব পাৰি কিন্তু ৰাস্তা এনেকুৱা হ'লে আৰু বহুত অৱস্থা বেয়া হৈ যায় তাতে আৰু বৰষুণ গোটেই ভিজিছোঁ আমি আহি 40% হ'ল আমাৰ আৰু 60% আছে অৱস্থা বেয়া হৈ গৈছে এই এনেকৈ আহিলোঁ তাৰ পৰা আৰু এইফালে গোটেই ফগি হৈ গ'ল सिलाजी इसलिए इतना पावर है ना सिलाजी खटे है क्या इसलिए पावर ज़्यादा है तो আমি গৈ আছোঁ আৰু এনেকৈ অৱস্থা বেয়া হৈ গৈছে চবৰে আৰু আধা কিলোমিটাৰ আহিলোঁ আৰু 5.5 কিলোমিটাৰ বাকী আছে কেনে হা এয়া আমাৰ কেদাৰনাথ যাত্ৰা কেদাৰনাথৰ কাৰণে মানে প্ৰেক্টিছ কৰি আছোঁ ইয়াতে আৰু এইফালে ৰিহাৰ্চেল হৈ আছে এইফালে ইয়াত এটা আছে তাতে আছে মানে চবে জিৰাই আহিছে তো আৰু এতিয়াহে মানে আমাৰ যুদ্ধ আৰম্ভ হ'ব বেছি যুদ্ধ মানে নৰ্মেল যুদ্ধ কৰি আহিলোঁ তাৰপিছত এতিয়া আৰু বেছি পূৰা অভাৰ যুদ্ধ হ'ব এইফালে চাওক চিৰি এই ওপৰত যাব লাগিব এইফালে গৈ আছে মানুহবিলাক আমি আৰম্ভ কৰোঁ আৰু নে কি আৰু এইফালে আছে ভিউ অলপ লোকৰ মাজত খুব উপায় নাই আৰু এনেকৈ সুখ ল'ব লাগিব আৰম্ভ हर चीज खास है अब है जो है वो समा है तुम रह सके तो रबा है अब है जो है वो समा है तुम रह सके
ऐसी जीत अब चाहे जिंदगी अब चाहे जिंदगी है আৰু গাইজ ফাইনেলি কিবাকে আহি পালোঁ ওপৰত তো বহুত কষ্টৰ ফলত আৰু বহুত কষ্টৰ মূৰত আহি পালোঁ কিবাকে তো আৰু এতিয়া আমি আৰু 1 কিলোমিটাৰ মানে আগত গাড়ীখন থৈ আহিছোঁ তো তাতে গাড়ীলৈকে যাম আৰু মেগী লৈ লৈছোঁ মেগীটো বনাব লাগিব এতিয়া যিহেতুকে মানে দিনটো একো খোৱা হোৱাই নাই তেনেকৈ আৰু পানী আৰু কেক এনেকৈ কিবা কিবি খাই আছোঁ তো সেনেকৈ বেলেগ একো খোৱা হোৱা নাই তো মেগীটো বনাম এতিয়া কৈ মেগীটো খাম আৰু গৈ আছোঁ আৰু মেধি আহি পোৱা নাই অনুপম মেধি তো সি আহি আছে গাড়ীটোৰ লগত আহি আছে অকণমান টাইম লাগিব তাৰ তো আমি গাড়ীলৈকে গৈ থাকোঁ অলপ ফ্ৰেছ হওঁ যিহেতুকে আৰু গোটেই কাপোৰ ভিজি গৈছে আৰু জোতাযোৰো মানে কিবাকৈ পিন্ধি আছোঁ মানে পানী সোমাই কেনে 2 কিলোমান হৈছে ওজন কিবাকৈ দাঙি আহিছোঁ কিবাকৈ খোজকাঢ়ি আহিলোঁ উপায় নাই আৰু তো গাইজ আমি আহি পালোঁ গাড়ী পাৰ্কিঙলৈকে আহি পালোঁ ইয়াতে থৈছিলোঁ গাড়ীখন তো অৱস্থা মানে হালত বেয়া হৈ গৈছে বোলে গোটেই চবৰে আৰু এইফালে এতিয়া কি লেট্ৰিন নেকি 1 নম্বৰ গা ধুব তো চবে ফ্ৰেছ হৈ আছোঁ বৰ্তমান আৰু এইফালে চব ভৰি দেখাই আছোঁ দেই ভৰিও পুৰা বগা হৈ গৈছে জোতাৰ ভিতৰত এয়া চাওকচোন ভৰি কি হৈ গৈছে আৰু এইফালে এতিয়া আমি আৰু মেগীটো বনাম যিহেতুকে ভোক লাগিছে বহুত ৰাতিপুৱা পৰা একো খোৱা নাই একো যোৱা নাই পেটত অকল পানী আৰু কিবা কেক চেক এনেকুৱা যাই আছে আৰু তো এতিয়া মেগীটো বনাম মেগী চেগি লৈ আহিছোঁ ন তো এইফালে আছে মেগীৰ জোগাৰটো এইটো আনা আমাক বহুত কামত দিছে কিন্তু হয় ন সেইটো বহুত কামত দিছে আমাৰ নাই এইফালে আছে অৱস্থা বেয়া তো আমি মেগী চেগি বনাই খাই লওঁ আৰু ভিডিঅ'টো শেষ কৰিম আৰু এইটো ভিডিঅ' আৰু পূৰা এনাৰ্জি নোহোৱা হৈ গৈছে ভিডিঅ' বনাব তো মেগীটো খোৱাৰ পাছত ভিডিঅ'টো শেষ কৰিম তো অলপ ফ্ৰেছ হৈ লওঁ বস্তুটো মেঘালয় না হোমচেক কোন হিন্দু হা হোমচেক তো আমার বিলে নাই হোমচেক ওইটো ফুলবাৰী হৈ যাব ফুলবাৰী নহ'লে বহুত দূৰ হ'ব এতিয়া তো গাইজ আমি মেগী চেগি বনাই কেনে খাই ল'লোঁ এতিয়া অলপমান পেটটো শান্তি পাইছে আৰু ন এনে বেয়া শুম আৰু নেক্সট টাইম আৰু নাহোঁ আৰু ইয়াতে নেক্সট টাইম এই ভাল লাগে বঢ়িয়া জেগা একো নাই একো নাই আৰু এইফালে মইতো শেষে আৰু মোৰ ভৰি দি উঠিছে মানে ভৰি পৰা তত নোহোৱা গৈছে ভৰি গোটেই আৰু এতিয়া গাড়ী চলাব লাগিব কি হ'ব আৰু জীৱন দিয়ক লগ পাম আৰু নেক্সট ব্লগত তো আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ তো বাই বাই